সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰতো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৩ সংখ্যক স্বাধীনতা দিৱস পালন। ধনশিৰি মহকুমা প্ৰশাসনৰ উদ্যোগত সৰুপথাৰ ৰাজহুৱা খেলপথাৰত আয়োজিত ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ধনশিৰি মহকুমাৰ মহকুমাধিপতি ডাক্তৰ পি উদয় প্ৰবীণে। পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। কুচকাৱাজত অংশগ্ৰহণ কৰে মহকুমা আৰক্ষী NCCৰ লগতে মহকুমাটোৰ সদৰস্থিত সৰুপথাৰৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে। একেটা অনুষ্ঠানতে কেইবাগৰাকী স্বাধীনতা সংগ্ৰামীক সম্বৰ্ধনা জনোৱা হয়। পতাকা উত্তোলনৰ পূৰ্বে শ্বহীদ ভৱনৰ সমীপত থকা জাতিৰ পিতা মহাত্মা গান্ধী প্ৰতিমূৰ্তিত মাল্যাৰ্পণ ও বন্তি প্ৰজ্বলন কৰে মহকুমাধিপতিয়ে ডাক্তৰ পি উদয় প্ৰবীণে। সৰুপথাৰৰ পৰা ৰাজকল্প হাজৰিকাৰ ৰিপোৰ্ট, দৈনিক কণবাৰ্তা নিউজ।